So guys, আজি আহিছো বৰাচুবা গাঁৱত। So জুবিনদাৰ নামত আত্মাৰ শান্তিৰ নামত সৰুকৈ এটা নিয়ম কৰা হৈছে। So তাতে আছো আৰু ইফালে ল'ৰাবিলাকে কাম কৰি আছে। So মই চাহ খাইছো ইয়াত আৰু ইফালে ব্যস্ত হৈছে আৰু ইফালে নাম ধৰি আছে। আমাৰ লগ বহুত কিবা কিবি আৰু এইটো বৰাচুবাৰ মন্দিৰ হয়। আৰু ইফালে আমাৰ ৰূপজ্যোতি দা আছে আৰু ৰূপজ্যোতি দাই কিবা এটা ক'ব। আমি ৰাইজে মিলি ৰংঘৰ বৰাচুবাৰ প্ৰগতি সংঘ মিলি আমি হেৰি কৰিলোঁ, জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সকলোৱে লগে নাম প্ৰসংগ কৰিছোঁ, পুথিপাঠ কৰিলোঁ। সকলোৱে লগ হৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যাতে জুবিনদাই ভালে কুশলে থাকে। আপোনাৰ সন্মুখে কামনা জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি বৰাচুবা গাঁৱৰ পৰা, যাতে জুবিনদাই চিৰশান্তি লাভ কৰে। আমি সকলোৱে মিলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ জুবিনদাক। আৰু জুবিনদাৰ প্ৰিয় গছ নাহৰ, আৰু এনেকৈ নাহৰ গছ আমি ৰুইছোঁ জুবিনদাৰ নামত। আৰু এই নাহৰ গছডাল আমাৰ জুবিনদাৰ প্ৰতীক হয়। জুবিনদাৰ নামত আমি 15ডাল নাহৰৰ গছ ৰুইছোঁ এই বৰাচুবা গাঁৱত। আৰু এতিয়া নাম ধৰা শেষ হৈছে। আপোনালোকে জানে আমাৰ মৰমৰ ভাৰতাপ জুবিনদা আমাৰ মাজত নাই, গতিকে আমি সকলোৱে মিলি ৰাইজে তাৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ, নাম প্ৰসংগ কৰিলোঁ, প্ৰতিবাদ কৰিলোঁ। তাৰপিছত সকলোৱে মিলি আমি এইখিনি সময় আত্মাৰ সদ্গতি কামনাৰ কাৰণে মতামত কৰিলোঁ। এতিয়া সেৱা লওঁ আমি সকলোৱে। এতিয়া প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ খাই আছোঁ। So guys, ভিডিঅ'টো ইমানে আছিলে আৰু